Hello guys, welcome back to my YouTube channel. মই আপোনালোকে চাই আছোঁ মিনমি ক্ৰিয়েটৰ অসম আৰু আজি ৰাতিপুৱা আৰম্ভণি হৈছে মৰ্ণিং পৰা ইমান মৰ্ণিং কি মানে কি ক'ম আৰু ইমান ৰাতিপুৱাতে মই উঠিব পাৰিছোঁ আজি এই ক'ত যাই আছে সত্ৰ বজাৰত কিয়া মাছ চাবা বিহুৰ মাছ চাবা আৰে এই কি কৰিব যাই আছে এইটো পাকিস্তানী ময়ো মাছ চাবা যাই আছোঁ পাকিস্তানী ড্ৰেছ লগাইছে দেখিছেনে গাইছ এইবাৰ একদম বৰ ধুনীয়া ড্ৰেছ লগাইছে প্ৰব্লেম নাই এইবোৰে পাকিস্তানী ড্ৰেছ লগাইছে সেইকাৰণে ভিডিঅ'টো এণ্ডলৈকে আপোনালোকে চাই থাকক দেখাই যাম আৰু কি কি হয় কি কি নহয় আৰু ৰাতি উৰুকাৰ খানা মাষ্ট হ'ব মাষ্ট হয়নে নাই মাষ্ট একদম চুপাৰ টুপাৰ হ'ব চুপাৰ টুপাৰ কেনে হ'ব ধামাকা ধামাকা বলক তে এতিয়া सत्र बजारলৈকে गई থাকো दिखाई जाऊंगा पहले चलते हैं उसके बाद दिखाऊंगा आप लोगों को आगे देखते हैं चलो और क्या किया है अरे ये तो मस्त भीड़ देखिए काच्छी बदे गावरे गच्छी गाइस सो गाइस इफाले गावरी নাই ইফালে মাছ এতে কিবা কিবি বকি থাকে এইখিনিত গাवरी চাই লও এইটো চাই লও ইয়াতে গাवरी গচ্ছি গাইস এ জুনি খাই লৈ যাব আৰু হয় নাই গাইস আমি না হয় কেন আমি লৈ না যাও গাইস গাইস ইপিনে 17 বজাৰ পাই গলো আমি এতিয়া মাছ চাম মাংস চাম কিবা চাম যি চাম সকলোবোৰ দেখাই যাম হয় নাই মাছ মাংস সব চাম আৰু আমি আৰু এতিয়া গৈ আছো 17 বজাৰলৈকে পুৰা ভিতৰত সব গাইস পইচাৰ কাৰণে মানুহ কি কৰিব পাৰে সব সাইকেল ৰাখা জাগাও পাতি দিছে হিন্দিত আগতে নাছিল কিন্তু ইয়াতে বজাৰৰ কাৰণে পাতি দিছে সাইকেল ৰাখা জাগা গাইস ইপিনে চাই লওক সামগ্ৰী বজাৰত পুৰা মানে কি ক'ব আৰু বজাৰ মানে একদম বহুত সুন্দৰ বজাৰ গুৱাহাটীতকৈও ওপৰত বজাৰ এখন সব গাইস ইপিনে সকলোবোৰ সামগ্ৰী বিহুৰ বাবে ইপিনে হাঁহ কুকুৰা সকলোবোৰ আছে সব গাইস খেৰো আছে সকলো আছে বজাৰ মানে পুৰা বজাৰে আৰু কচু খেৰ সকলোবোৰ সামগ্ৰী আছে বজাৰত আৰু কি চাবনো গুৱাহাটীৰ বজাৰত ইমানো নাথাকে ইয়াতেতো সৰু বজাৰখনতে বহুত থাকে খেৰো আছে গুৱাহাটীৰ বজাৰত খেৰ নাথাকে বাৰু সেইটো বেলেগ কথা কিন্তু ইয়াতে খেৰো থাকে So guys, Uruka বজাৰত মাছ চাব পাৰে কি ডাঙৰ মাছ আৰু ইপিনে বজাৰত মানুহ চাওক না আপোনালোকে এবাৰ কিমান মানুহ গাইস ইয়াতে আপোনালোকে জোতাও পাব বজাৰ না বিহু বুলি সব কাপোৰ জোতা চেণ্ডেল সব মানে অল এভৰিথিং লৈ যদি ল'ব পাৰে আৰু ইয়াতে গাইস আমি ইফালে বজাৰ কৰি আহি কিনে চিংৰা পাতিছোঁ এই দেখা নাই এই পুৰা মানে একদম পুৰা খাই কিনে একদম ইটেকেৰা কৰি চাব দিছোঁ আমাৰ ইফালে চিংৰাৰ পাৰ্টি চলি আছে